হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আচলতে মই এই মানুহজনক দেখুৱাইছোঁ। মই বেলতলা তিনিআলিৰ এখন দোকান, এখন ফল মূলৰ দোকান। মই অফিচৰ পৰা ঘূৰি আহোঁতে দুপাল পিতা বৰষুণৰ বাবে এখন দোকানত ৰ'ব লগা হৈছিল। আৰু সেই সময়ত দেখিছিলোঁ এজন ফল মূলৰ দোকানী আচলতে এই বৰষুণ জাকৰ মাজত কিদৰে নিজৰ জীৱন সংগ্ৰাম চলাই গৈছিল। এখন হাতেৰে তেওঁ ভগা ছাতিটো ধৰিছে ডাঙৰ, আনখন হাতেৰে তেওঁ দোকানখনৰ আচলতে বস্তু বাহিনীবোৰ সামৰিছে। আচলতে সকলোৰে বাবে বৰষুণ ভাল পোৱা নহয়, সকলোৰে বাবে বৰষুণ কবিতাও নহয়। সেইদিনাখন আচলতে মই সেই কথাটো ভালকৈ অনুভৱ কৰিছোঁ। বহুতে কয় যে বৰষুণে আচলতে অন্তৰৰ দুখ ধুই নিয়ে। বহুতে কয় বৰষুণত তিতিলে হেনো মন পাতল হয়। কিন্তু তেতিয়া ভাবিছিলোঁ এই মানুহজনৰ হয়তো কেনেকুৱা লাগিছিল। বৰষুণে সকলোৰে মন পাতল নকৰে, বৰষুণে সকলোৰে মনৰ দুখ ধুইও নিয়ে। আচলতে প্ৰত্যেকজন মানুহৰে প্ৰয়োজন